নমস্কাৰ এই মুহূৰ্তত অন্য এটা ব্ৰেকিং নিউজ লৈ আহিছো জুনমণি কাণ্ডৰ সেই যি ৰহস্যজনক হত্যাকাণ্ড বা মৃত্যু সেই ঘটনাৰ এক প্ৰকাৰ সমগ্ৰ ঘটনাৰ কিন্তু এতিয়া ৰহস্য ভেদ হোৱাৰ দিশে কিয়নো সিবিআইৰ বৰ্তমান সময়ছোৱাৰ যি তদন্ত চলি আছে সেই তদন্তৰ আওতাত কিন্তু বহুতো ৰৌ বৰালিক ইতিমধ্যে জেৰাৰ সম্ভাৱনা আছে বহু আৰক্ষী বিষয়া আহিছে ইতিমধ্যে সিবিআইৰ তদন্তৰ আওতাত বিভিন্ন তথ্য লাভ কৰা হৈছে বিস্ফোৰক তথ্য আৰু বহুতো ৰৌ বৰালি সিবিআইৰ জালত পৰাৰ সম্ভাৱনা আছে নগাঁৱৰ পাছত এবাৰ লখিমপুৰ আৰক্ষীৰ পাল আমি এই মুহূৰ্তত জনাই আছো জুনমণিৰ ৰাভাৰ সেই অভিশপ্ত নিশাটো জুনমণিৰ সৈতে কি হৈছিলে সমগ্ৰ ঘটনাক লৈ কিন্তু এই মুহূৰ্তটো এই ঘটনাৰ চৰ্চা অব্যাহত আছে জুনমণি কাণ্ডক লৈ ইতিমধ্যে সিবিআইৰ যি অভিযান চলিছে নগাঁৱৰ পাছত এবাৰ লখিমপুৰ আৰক্ষীৰ পাল পৰিছে সমান্তৰালকৈ সিবিআইৰ ৮জনীয়া এটা দলে দুটাকৈ ভাগত বিভক্ত হৈ তেওঁলোকৰ জেৰা অব্যাহত ৰাখিছে লখিমপুৰত ইতিমধ্যে গৈ বাহৰ পাতিছে ৪জনীয়া এটা সিবিআইৰ দলে বহু আৰক্ষী বিষয়া ইতিমধ্যে সিবিআইৰ তদন্তৰ আওতাত আহিছে বুলি জানিব পৰা গৈছে বহু ৰৌ বৰালি কিন্তু এইবাৰ সিবিআইৰ জালত পৰাৰ সম্ভাৱনা আছে বহু শীৰ্ষ আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাই চৰ্চালৈ আহিছিলে হাসিনা বেগম মাফিয়া আজগৰ আলীক টকা ধাৰলৈ দিয়া আন ৬জনকো জেৰা কৰা হৈছে মঙলবাৰে জেৰাৰ সন্মুখীন হৈছিলে মাতৃসহ আজগৰ আলী জেৰাত প্ৰকাশ পাইছে ন বিস্ফোৰক তথ্য সিবিআইৰ তদন্তত আৰু বিস্ফোৰক তথ্য হোৱাৰ সম্ভাৱনা আছে আমি জনাই আছো বহু শীৰ্ষ আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাই যেহেতু হাসিনা বেগম চৰ্চালৈ আহিছিলে আজগৰ আলীক টকা ধাৰলৈ দিয়া আন ৬জনকো ইতিমধ্যে জেৰা কৰা হৈছে মঙলবাৰে জেৰাৰ সন্মুখীন হৈছিলে মাতৃসহ আজগৰ আলী জেৰাত প্ৰকাশ পাইছে ইতিমধ্যে ন বিস্ফোৰক তথ্য আৰু বৰ্তমান সময়ছোৱাত সিবিআইৰ যি ক্ষিপ্ৰতাৰে তদন্ত চলিছে এই তীব্ৰতৰ তদন্তত অতি শীঘ্ৰেই জুনমণিৰ ৰাভাৰ সৈতে জড়িত এই সমগ্ৰ ঘটনাৰে জড়িত লোকসকল অতি শীঘ্ৰেই জালত পৰাৰ সম্ভাৱনা আছে